নমস্কাৰ জনাইছোঁ সকলোকে আন এটা ভ্লগলৈ। আৰু এয়া যে দেখিছে দৰিকণা মাছ। কালি যিহেতু দৰিকণা মাছ ধৰিছিলোঁ আৰু আজি ভাবিলোঁ দৰিকণা মাছ পাতত দিয়াৰ জুতি লওঁ। আৰু এয়া ঘৰৰ বাৰীতে থকা কেইখিলামান হালধিৰ পাত কাটি লৈছোঁ। তাৰ পাছতে নতুনকৈ গজা ধনিয়া ওলাইছে, ধনিয়া পাত কেইখিলামান লৈ লৈছোঁ। যিহেতু ধনিয়া দিলে খুব সুস্বাদু হয়। আৰু এয়া কি বাৰু আপোনালোকে গম পায়নে? এয়া আমাৰ ঘৰৰ বাৰীৰ ঢাপতে থকা মধুসোলং টেঙা। তাৰপিছত এনেকৈ বাছি থোৱা মাছকেইটা অকণমান হালধি, নিমখ আৰু জলকীয়া দি ধুনীয়াকৈ সানি লৈছোঁ। এনেদৰে সানি লোৱাৰ পাছত গোটেইকেইটা বস্তুৰ যোগাৰ কৰি ল'লোঁ। যোগাৰ কৰি লোৱাৰ পাছত মই যিখন হালধি পাত আনিছিলোঁ, এই হালধি পাতকেইখন মই ফ্লেভাৰৰ কাৰণে দিছোঁ। যিটো খুব ধুনীয়া এটা ফ্লেভাৰ আহে হালধি পাতত দিলে। আৰু এনেকৈ খুব ধুনীয়াকৈ মাছকেইটা পাতত দি তাৰ ওপৰত মই যিহেতু এয়া নহৰু দিছোঁ। জানেই নহৰু কেজি এতিয়া 400 টকা, হ'লেও খাবতো লাগিবই। তাৰ ওপৰত মধুসোলং টেঙা, ধনিয়া এনেকৈ মোহাৰি দিছোঁ আৰু জলকীয়া কাটি তাত ছটিয়াই দিছিলোঁ। তাৰপিছত এনেকৈ মাছকেইটা ধুনীয়াকৈ পাতৰ পৰা ওলাই নপৰাকৈ বান্ধি লৈছোঁ। বন্ধাটো হৈছে নাই আপোনালোকে কমেণ্ট কৰি জনাবচোন। তাৰপিছত আন এখন কলপাতেৰে ধুনীয়াকৈ মাছকেইটা মেৰিয়াই লৈছোঁ। দুখন কলপাতেৰে মেৰিয়াই লৈছোঁ যাতে সহজে পুৰি নাযায়। তাৰপিছত মই কলথোৰাৰ পৰা উলিয়াই থোৱা এডাল এনেকৈ কলৰে ৰছীৰে বান্ধিছোঁ। তাৰপিছত এয়া আমাৰ যিহেতু গৰুৰ বাবে দানা সিজাই আছিলে, দানা সিজাই থকা জুইকুৰাত যথেষ্ট আঙাঠা পৰি আছিলে। আঙাঠাৰ ওপৰতে ধুনীয়াকৈ দি দিছোঁ। কিছু সময়ৰ বাবে মই এনেকৈ আঙাঠাখিনি ওপৰত দি ঢাকি দি অকণমান ধৈৰ্য ধৰি আছোঁ। আৰু কাষতে অকণমান তাপটো পাই থাকিবৰ কাৰণে জুই জ্বলাই দিছিলোঁ। আৰু কিছু সময়ৰ পাছত সিজাৰ পাছত ভালদৰে মাছখিনি এনেদৰে উলিয়াই আনিলোঁ। যথেষ্ট গৰম হৈ আছে। তাৰপাছত পুৰি যোৱা পাতকেইখিলা আঁতৰাই ভাল পাতকেইখিলা আমি এনেকৈ প্লেট এখনত লৈ লৈছোঁ। তাৰ পৰা আৰু আন এখন পাতত মই মাছখিনি উলিয়াই ল'ম এতিয়া। এয়া চাওকচোন কি ধুনীয়াকৈ সিজিছে। দেখি লোভৰ পানী পৰি গৈছিলে। আচলতে গোটেইখিনি খুব ধুনীয়াকৈ সিজিছে। তাৰপাছত মই এনেদৰে বাচন এটাত গোটেই মাছখিনি লৈছোঁ। আকৌ পুনৰ মই ধনিয়া ইয়াত যোগ কৰিছোঁ। আৰু কোনে যিমান জ্বলা খায় সেই পৰিমাণত আপোনালোকে জলকীয়াখিনি সানি ল'ব পাৰে। সানি এনেদৰে পিটিকা কৰি লৈছোঁ। এতিয়া খাব পৰা হৈছে। অকণমান মই খাই চালোঁ, পিছে খুব ধুনীয়া টেষ্ট হৈছে। আপোনালোকে কেনেকৈ